Hello guys, welcome back to my YouTube channel Crazy RK Axom. আজি এটা সেকেন্ড মোৰ চেনেলত সেকেন্ড ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আৰু অহাকালি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি আমি গৈ আছো এটা নাৰ্সাৰীত সো আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব আৰু লগতে এটা মিনি ওয়াটাৰফল দেখাবলৈ গৈ আছো আপোনালোকক সো ভিডিওটো শেষলৈ চাই থাকিব সো এতিয়া আমি গৈছো গো লেটস গো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি আজি যাত্ৰা অব্যাহত ৰাখিছো আৰু আমি গৈ পালো আমি নদিয়াপাৰা আৰু নদিয়াপাৰা যেটো ৰেল লাইনৰ তলত যেটো মানুহ অহা যোৱা ৰাস্তা বনাইছে সুৰংগ বনাইছে এই সুৰংগটো খুবেই ধুনিয়া আৰু ইয়াতে পানী জমা হৈ আছে ইয়াতে আপোনালোকে গাও ধুব পাৰে ইয়াতে আপোনালোকে বৰশী বাব পাৰে মাছ ধৰিব পাৰে ইয়াতে আপোনালোকে হোস কৰি কামটো কৰিব পাৰে সো ইঞ্জিনিয়াৰজনে ভাবি আপোনালোকৰ কথা ভাবি কেনে বহুত ধুনিয়াকৈ এইবোৰ বনাই দিছে Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever want to. ফ্ৰেন্ডছ আমি ফাৰ্স্ট টাইম আহিলো বকো আক্সিয়াৰ মাজত থকা মিনি ওয়াটাৰফললৈ আৰু মিনি ওয়াটাৰফলটো আছে বকৰ পৰা আহিলে ৰাইট সাইড হৈ আৰু আক্সিয়াৰ পৰা আহিলে লেফট সাইড হৈ আৰু বকো আক্সিয়াৰ মাজত থকা পশু চিকিৎসালয়ৰ অপোজিট সাইডৰ এটা সৰু ৰাস্তা পাব সেই ৰাস্তাটোৰে আহিলে বকো আক্সিয়াৰ মাজৰ মিনি ওয়াটাৰফলটো পাব এতিয়া আমি গৈ আছো আপোনালোকে চাই থাকিব আহি পালুৱে ৰাস্তাটো বেছি দূৰ নহয় হাই ৰোডৰ পৰা অলপমান পাই গেলো ফাইনালি ফ্ৰেন্ডছ আমি মিনি ওয়াটাৰফলটো ওচৰ আহি পালো আৰু সঁচাকৈ ইয়াৰে পৰিৱেশ বহুত মনোমোহা বহুত ধুনীয়া পৰিৱেশ যদি আপোনালোকে ইয়ালৈ আহা নাই সো আহিব বহুতে ভাল লাগিব ভিডিওত দেখা পাই আপোনালোকে একো মজা নাপাব তো আপোনালোকে আহিলেহে গম পাব আৰু যিসকলে আহিছিল সেইসকলে মোৰ ভিডিওৰ তলত এটা কমেন্ট কৰি জনাব ফ্ৰেন্ডছ আপোনালোকে দেখা পালে এইটোৱে হৈছে বকো আক্সিয়াৰ মাজত থকা মিনি ওয়াটাৰফল আৰু এয়া দাদাহঁতে গা ধুই আছে দাদা প্ৰতিদিনে পানী পৰি থাকে ন প্ৰতিদিনে পানী পৰি থাকে আচ্ছা আপোনালোক ইয়াৰে নেকি মানে কি ইয়াতে মন্দিৰে ইয়াতে গা ধুই থাকে আপোনালোকে আচ্ছা দাদাহঁতে কৈছে কি ইয়াত দাদাহঁতৰ ঘৰ ইয়াতে আৰু দাদাহঁতে কি কৰে মন গ'লে ঘৰত দমকলত বা কুঁৱাৰ পানীত গা নুধে ওৱাটাৰফলত গা ধুবলৈ আহে আৰু কিছু খৰাং দিনত ইয়াৰে পানী কমে আৰু এতিয়া কিছু বৰষুণৰ প্ৰতাপৰ কাৰণে পানী বাঢ়িছে বা ইয়াতে বহুতখিনি আছে আৰু প্ৰতিদিনে হেৰি নহয় Living life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. Fuck me, I'm looking in the mirror, so foggy, but I've never seen clearer. I don't really think anyone can save me, and honestly I'm not really sure I want saving. I like to be my own worst enemy. There's no risk if you don't try at anything, so I'ma just keep buying everything. See you in the next life, hope to be a better me. I don't think that my head's on straight, gotta flip it and grip it and go and get an x-ray. What's wrong with me? I just feel weight pushing on my chest and it squeezes till I suffocate. Better change my mindset, meditate. It's pretty cool that I'm alive and have better days. I could walk, see, hear, I should celebrate. Think I could change my mind, maybe elevate. Living life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. Yeah, all I need are some better days. Cause all I want, and I pray, I believe in the better days. I'm kinda stuck between a rock and a hard place. Do I work hard or live at my pace? You're only young once, yeah that's all great, but I also want a future where I'm okay. Living life is doing lots of cocaine. Wait no, it's living with no shame. Wait no, it's sleeping in on Sundays. I guess it's different for each of us and that's okay. Well I just wanna be happy, how to get there? Glad that you asked me. I think it's different for everyone. Some of us need work, others need fun. Some of us need purpose to overcome, but try to do what you love when it's said and গছপুলি আছে সো আপোনালোকক লৈ যাব পাৰে আহি কেনে
আমাৰ যিমানখিনি গছপুলি লোৱা হ'ল সেই গছপুলিখিনি এতিয়া আমাক এখন ৰিচিপ্ট দিব আৰু গছপুলিখিনি কি গছপুলি ল'লোঁ সেইখিনি লিখি ৰাখিব আৰু এখন আমাক ৰিচিপ্ট দিব। খুৰাজনে লিখি আছে। গছ আছে ইয়াতে কিমানমান প্ৰজাতিৰ গছ উপলব্ধ আছে? 25টা আছে। 35টা গছ পাইছে। আচ্ছা আচ্ছা এতিয়া কিমান বা আছে এতিয়া পুলিবিলাক নি আছে যে আচ্ছা আচ্ছা গম নাপাম আৰু কিমান এটা আছে নাই গ'লেহে কিমান আছে নাই। এইটো মানে আগতে ফ্ৰী আছিল এতিয়া আহি হৈছে চৰকাৰে বন্ধ কৰিছে। চৰকাৰে এটা অৰ্ডাৰ দিছে যদি মানে এইবিলাক যদি বস্তুবিলাক যদি গুৱাহাটীৰ পৰা অৰ্ডাৰ কৰি আনে যদি আমাৰ অফিচৰ পৰা অৰ্ডাৰ কৰি আনে তেতিয়াহ'লে আমি তাৰ পৰা যিটো ইনষ্ট্ৰাকশ্যন দিয়ে সেইমতে দিব। ব্যক্তিয়ে যদি পাৰ্চনেলকৈ নিব মানে খোজে মানে কি সকলোৱে নিব পাৰে আমাৰ যিমান লাগে আচ্ছা যদি আছে মনোগতন কৰি হয় নিজক লগাবলৈ যদি আছে হয় তো ঠিক আছে খুৰা বহুত বহুত ধন্যবাদ। ফাইনেলি গাইজ আমি ইয়া বকো আকচিয়া নাৰ্চাৰীৰ পৰা বিভিন্ন ধৰণৰ গছ আনিলোঁ। ইয়াৰে ভিতৰত আছে ৰঙা চন্দন, বকুল, তগৰ, নাহৰ ইত্যাদিকে ধৰি বহুকেইবিধ গছ আমি আনিছোঁ। অহাকালি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি এইবোৰ ৰোপণ কৰিম আৰু আপোনালোকেও যিমান পাৰে বৃক্ষ ৰোপণ কৰিব। যদি ফ্ৰেণ্ডছ আপোনালোকেও তাৰ পৰা গছৰ পুলি আনিব বিচাৰে আনিব পাৰে। আগতে মই যোৱা বছৰ আনিছিলোঁ, ফ্ৰীতে দিছিল। যিমানখিনি আনি আপোনালোকে ফ্ৰীতে দিছিল। নেক্সট টাইম ল'ব গ'লে তাৰ পৰা আপোনালোকে ফটো লৈ যাব লাগিব। কিন্তু আজিকালি চৰকাৰে টেক্স লগাই দিলে এটা গছ পুলি 10 টকা কৰি লয় আৰু আপোনালোক তাৰে বিনিময়ত আপোনাক ৰিচিপ্ট দিয়া হ'ব। যদি বিচাৰে আপোনালোকে গৈ পেলাই তাৰ পৰা আনিব পাৰিব। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।